প্ৰথমে খুৰীমাকক পলুৱাই নিছিল নিজ ভতিজাকে। আগতে খুৰীমাক নিছিলে একদিন। এই ল'ৰাজনে হয় অকলে হয় নিজৰ খুৰীমাকক পলাই হয় নিজৰ খুৰীমা একদম আমাৰো খুৰীমা হয় ভাইটিৰো খুৰীমা হয়। লাজতে কেইবাবছৰ ধৰি ঘৰত নাছিল ভতিজাক। সিবাৰ কিন্তু খুৰীমাক নিয়াৰ কাৰণে 2 বছৰ 3 বছৰ নাছিলে। তাৰপিছত নিজে আহি ঘৰত 10 বছৰৰ মূৰত আহি ঘৰত আহিছে নিজে। এইবাৰ আকৌ নিজ ভনীয়েকৰ সৈতে পৰকীয়া প্ৰেম কাণ্ড। ভাইটি ভণ্টি ভাল পোৱা বিয়া কৰোৱা এইটোতো উচিত নহয়। নিজৰ একদম দাদা তাৰমানে আমাৰ দেউতা 1 নম্বৰ, দেউতাৰ তলৰ 2 নম্বৰ তলৰ ছোৱালী। গোৰেশ্বৰত সংঘটিত হৈছে পুনৰ লজ্জিত ঘটনা। প্ৰেম অন্ধ, প্ৰেমে নামানে ধনী দুখীয়া, নামানে জাতিকুল। কলিযুগৰ প্ৰেমে আকৌ আপোন পৰ নিচিনা হৈছে। প্ৰেমৰ হাতোৰাৰ পৰা হাৰি নগ'ল খুৰীমাক, হাৰি নগ'ল ধনীয়েকো। এই কুলাংগাৰ লম্পটটোলৈ ভালদৰে মন কৰক। এই লম্পটটোৱে নিজৰ ভনীয়েকৰ সৈতে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল অবৈধ প্ৰেম সম্পৰ্ক। কিন্তু ঘৰত আজি কথাটো গম পাই এই লম্পটটোক গোৰেশ্বৰ আৰক্ষী চকীত গতাই দিয়ে পৰিয়ালৰ লোকে। সঁচাকৈ কিমান এক নিৰ্লজ্জ ঘটনা। এনে ঘটনাবোৰে অসমীয়া সমাজক কোন দিশে লৈ গৈছে সেয়া লক্ষণীয় হৈ পৰিছে। নিউজ ৰিপৰ্ট আছাম মিডিয়া 24।